কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল। চ' মোৰো ভালে। বৰ্তমান মই আছিলোঁ শুই, জাষ্ট এতিয়া উঠিছোঁহে। তো কালি গৈছিলোঁ টাউন, ভাবিছিলোঁ তাতে ভিডিঅ' বনাম, তাৰ পৰা ষ্টাৰ্ট দিম। তো কালি তাত কাম বেছি পৰি গ'ল, মানে কাম বহুত আছিলে, সেইকাৰণে মানে তাত ভিডিঅ' বনাবলৈ ইমান মানে হেৰি নহ'লে। তো সেইকাৰণে এতিয়া মই ষ্টাৰ্ট দিছোঁ ভিডিঅ'টো। তো বৰ্তমান আছিলোঁ শুই। তো কেলৈ শুইছিলোঁ আপোনালোকেতো গম পাওঁৱে হ'বলৈ, আপোনালোকৰ ছাইডে হৈয়ে আছে বৰষুণ। তো এয়া মইনা হৈ আছে শুই আছে, দেখিছে এয়া অকল শুয়ে থাকে দিনটো, ষ্টাইল কৰি এইকণতে ষ্টাইল কৰিলে এতিয়া এইকণতে শুই আছে। আজি আমি কথা কেইটামান ক'ম ন আমাৰ ভালপোৱাখিনিৰ ওপৰত, হয়নে নহয়? ক'ম নে নক'ম? আমি কেনেকৈ কেইদিনত আমি কিমান দিন ভাল পাইছিলোঁ, আমি গোটেইখিনি আজি আপোনালোকক ক'ম। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। তো গোটেইখিনি কথা আজি আমি দুয়োটাই ক'ম। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই এটা বস্তু আনিছিলোঁ, আজি আপোনালোকক দেখুৱাম। ভাবিছিলোঁ দেখুৱাম বুলি, কিন্তু দিন হ'ল অনা। তো দেখুওৱা নাছিলোঁ কি বস্তুটো। হ'ব দে আপোনালোকে, মই দেখুৱাই আছোঁ। মই আনিছিলোঁ এটা, ৰ'ব দেই ক'ত গ'লে, এইটো হ'ল মাইক্ৰ'ফোন। মই এটা মাইক্ৰ'ফোন অৰ্ডাৰ দি আনিছিলোঁ। আমি কিহত দি আনিছিলোঁ অৰ্ডাৰটো? মিছ'ত দি আনিছিলোঁ। তো একো কাম নাই, এইবিলাক এনেই এইটো মই আনিছিলোঁ আপোনাৰ 150 দি। একো কাম নহ'লে, তো বেছি দামো নহয় বাৰু। প্ৰথম চাইছিলোঁ অৰ্ডাৰ দি পেলাই এইবিলাক কেনেকুৱা হয় বস্তুবিলাক, কিন্তু এইটো কাম নাই। এদিনো ইউজ কৰা নহ'ল, এনেই আনিলোঁ। সেইটো মই জ্বলাই দিম। এটা থৈছোঁ বৰ্তমান এনেই, সেইটো মই জ্বলাই দিম। তো সেইটো মই জ্বলাই পুৰি পেলাম। সেইটো এনেই আনিলোঁ, কাম নাই। তো এইবাৰ আনিম ভাল এটা দামী এটা আনিম, কাৰণ আমাৰ ইয়াত মানে ফাৰ্নিচাৰ চলি থাকে না। তো এইবিলাক কাৰোবাৰ মানে মাতটো আহে ন, ৰেণ্ডাৰবিলাকত মেচিন জাতীয় বস্তুবিলাকৰ মাত আহে ন। সেইকাৰণে মই নতুন মাইক এটা আনিম, ধুনীয়া দামী মাইক এটা আনিম। এইকেইদিনতে আনিম আৰু। তো আমি কথাখিনি কওঁ আহা নে, কথাখিনি কওঁ নে কি? তো ব'লা তোমাৰ পৰা ষ্টাৰ্ট দিওঁ, যে কথাখিনি ক'বা তুমি দেই, ক'বা নাই? তো গাইজ, আমি দুটাই কথাখিনি ক'ম, আপোনালোকে শুনক আমাৰ ভালপোৱাবোৰ। অ'কে, এতিয়া আমি কথাখিনি ক'বলৈ আগবাঢ়িছোঁ আপোনালোকৰ আগত। তো আগতে এটা কথা কৈ লওঁ, কোৱা যে আমাৰ চেনেলটো যেনেকৈ 500 পাৰ হ'ল, তেনেকৈ আৰু আগুৱাই মানে ছাপোৰ্ট কৰিবনে, তেতিয়া আমাৰ ভিডিঅ' বনাই ভাল লাগিব আপোনালোকৰ মাজলৈ। যদি আপোনালোকে নাচায়, ভিউজ নাহে, তো আমাক কেনেকৈ ভাল লাগিব বাৰু ভিডিঅ' বনাবলৈ। তো সেইটো কাৰণে অকণমান হ'লেও ছাপোৰ্ট কৰিব, চেনেলটো পাৰিলে শ্বেয়াৰ কৰিব। আৰু আমাৰ এনেকৈ সৰু এটা ফেমিলিৰ পৰা আমি মানে আগবাঢ়িছোঁ আপোনালোকৰ মাজলৈ। তো আমাৰ যে বাইক আছে বা ভাল কেমেৰা কোৱালিটিৰ ফোন আছে, বা তেনেকুৱাও নহয় যে ক'ৰবাত গৈ কৰি ব্লগ বনাম বা এনেকৈ কি আৰু মানে ঘৰতে মানে যেনেকৈ পাৰোঁ তেনেকৈ আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াওঁৱেই যিমানটো পাৰিছোঁ। বা আমি হ'লেও আমাৰ বাইক চাইক থকাহেঁতেন আমিও ক'ৰবাত গৈ এনেকৈ ব্লগ বনালোঁ হয়, কিন্তু আমাৰ নাই, বৰ্তমান নাই। তো সেইটো কাৰণে মানে আপোনালোকে ভাল নাপাইছে, ইণ্টাৰেষ্ট নাপায়। তো সেইটো কাৰণে ছাপোৰ্ট নকৰে, কিন্তু হ'লেও আমি যিমানখিনি পাৰিছোঁ আপোনালোকক আগবঢ়াইছে। তো সেইটো কাৰণে কি আৰু অকণমান ছাপোৰ্ট কৰি দিব, তেতিয়া আমাৰ ভাল লাগিব আপোনালোকৰ ভিডিঅ'টো। যে আমাৰো যাতে ফ্ৰেণ্ডছ আছে, আমাৰো ভাল লাগিব ভিডিঅ'টো বনাই। আমিতো এটা সৰু ফেমিলিৰ পৰা ডাঙৰ হৈছোঁ ন। তো সেইটো কাৰণে অকণমান ছাপোৰ্ট কৰিব, মৰম কৰিব, তেতিয়া ভাল লাগিব। তো বোলে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বোলা। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ, তো শুনক। ফাৰ্ষ্ট টাইম মানে কি, মোৰ অকল হোৱাটছআপ ফ্ৰেণ্ড আছিলে হা। মানে আমাৰ কলেজটোতো একেই নহয়, আমি তেতিয়া ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছিলোঁ। তো মানে ইয়াত পঢ়ে, সিহঁতৰ ঘৰৰ ওচৰতে কলেজ আছে, আৰু আমাৰ হৈছে টাউনত। তো সেইটো কাৰণে মানে বাৰু কেতিয়াবা এনেই মেছেজ কৰে হোৱাটছএপত, কিন্তু মই ৰিপ্লাই নকৰোঁ। অনলি মানে ষ্টেটাছ ভিউজ কৰোঁ, খালি ইমান এটা নকৰোঁ। মানে কৰি থাকে বাৰু মাজে মাজে, ইমান ভালকৈ মানে কি আৰু মই ইমান চিনি নাপাওঁ ন। তো সেইটো কাৰণে ৰিপ্লাই নকৰোঁ। তো এনেকৈ গৈ মানে কি মানে ইহঁতৰ গাঁৱতে আমাৰ ৰিলেশ্যনৰ মানুহ আছে। আমাৰ পাপাৰ খুৰায়েকৰ ঘৰ আছে, মানে মোৰো খুৰা হ'ব। তো সেইটো কাৰণে মানে খুৰাহঁতৰ ঘৰ আছিলে। তো মোৰ মানে বিয়াখনত আছিলে দেৰগাঁও। তো আমাৰ খুৰাৰ ছোৱালীজনী মানে এনেকৈ তুলনি বিয়াৰ মানে সখী নিবলৈ বিচাৰিছিলে। তো সেইটো কাৰণে মোক মেকআপ কৰিবলৈ মাতিছিলে। তো মই আহিলোঁ, আগদিনা আহিছিলোঁ। আগদিনা আহি কৰি মানে এনেকৈ বিয়াত গ'লোঁ। বিয়াত গৈ কৰি আহিলোঁ। আহি মানে 4টা নাই বজা, 3:30মান বজাত আহি পালোঁহি দেৰগাঁৱৰ পৰা খুৰা পেহীহঁতৰ ঘৰত। তাৰপিছত
এনেকৈ পুৰা বাহি আহি পাই লৈ পিনে মানে মই গম নাপাওঁ ন মানে নৈ এখন আছে ধনশিৰি নৈ তাত মানে মই এনেই মানে ইনষ্টা লগাইছিলোঁ ষ্টৰি আপোন ঠাইখন বুলি তো ই কৈছিলে যে আমাৰ ইয়াত আছা নেকি বুলি মই ক'লোঁ যে বোলে অঁ বোলে ইয়াতে আছোঁ বোলে এনেকৈ বুলি ক'লোঁ তেতিয়া ই ক'লে বোলে অঁ ইয়াতে আছা নেকি কাৰ ঘৰত আছা মই আমাৰ খুৰাহঁতৰ ঘৰৰ কথা ক'লে তাৰপিছত মই কৈছোঁ তোমালোকৰ ঘৰ এইখিনিতে নেকি কৈছে অঁ তোমালোকৰ ঘৰ খুৰাহঁতৰ ঘৰ ওচৰতে বোলে তেতিয়া মই ক'লোঁ যে লগ কৰিম বোলো তেতিয়ালৈ আমি মানে ৰিলেশ্যনশ্বিপত অহাই নাই মাত্ৰ ফ্ৰেণ্ড হয় হা তাৰপিছত আহিলোঁ আহোঁতে মানে মই কি লৈ আহিছিলোঁ পাণ লৈ আহিছিলোঁ মানে মইতো তেতিয়া ন ইমান ৰিলেশ্যনশ্বিপত অহা নাই ফ্ৰেণ্ড হয় লগ কৰিম প্ৰথমত কিবা এটা সেইদিনাখন মই কৈছোঁ সেইদিনাখন যিদিনাখন লগ কৰিব আহিছে ন সেইদিনাখন মোক কেনেকুৱা ষ্টাইল আৰু ঘৰত তাই আহিছে বুলি কওঁতে মই মাক কৈছোঁ যে আগফালে বোলো লগৰ এজনী আহিব একো নক'বা তো পুৰা ষ্টাইলত গৈছোঁ আৰু একদম মাস্ক চাস্ক লগাই পুৰা একদম কেপ চেপ লগাই পুৰা ফিটিঙত গৈছোঁ আৰু তো মই গম নাপাওঁ আহি আছোঁ তো মই মানে দেৰগাঁৱৰ পৰা আহিছিলোঁ কিন্তু মানে তিনিআলি আছে মানে মেইন ৰোডৰ কিনাৰতে মই দোকান এখনত পাণ দুটা লৈছিলোঁ মই তেতিয়ালৈকে ইয়াক লগ পোৱাৰ কথা নাছিলোঁ মই খাম বুলি আহিছিলোঁ এটা খালোঁ তাৰপিছত এটা আছিলে ইয়াক যেতিয়া লগ পাম বুলি মই লৈ যাওঁ আৰু তালৈ কিনি নিম তাৰপিছত আহিলোঁ তাৰপিছত ঘৰত দোকান আছে তো দোকানী ভিডিঅ'ত দেখিছে তো দোকান ছেকেণ্ড নম্বৰ দোকানখন বুলি ক'লে মই এইফালে ইমানেই দোকান যে ধৰিব নোৱাৰিলোঁ সিহঁতৰ ঘৰত পাৰ হৈ গ'লোঁ পাৰ হৈ গৈ মানে মানুহ এজনী মই চিনি নাপাওঁ এতিয়াও চিনি নাপাওঁ সিহঁতৰ ঘৰৰ ওচৰৰে হয় তো সিহঁতৰ ঘৰত গ'লোঁ তাৰপিছত আইতা এজনী আছে আইতাজনী আধা হৈ ক'লা সেইটো কাৰণে মই ইমান ভালকৈ মানে ইমান ধুনীয়াকৈ কৈছোঁ যে নিখিলৰ ঘৰ কোনটো হয় তাৰপিছত মানুহজনী কৈছে কোন নিখিল মোৰ তাৰপিছত হা বুলি কৈছে মই চিনি নাপাওঁ তাৰপিছত সিহঁতৰ ঘৰৰ বোৱাৰীজনী আহিলে মানে নিখিলৰ ঘৰ তাৰপিছত তথাপি চিনি নাপাওঁ মানে ই মানে ইমান ঘৰত নাথাকেই বোলে বেকাৰ মানে মই আগত একদম আজিয়ে কৈছোঁ মই ঘৰত আগত একদম নিষ্পত্তি নাথাকোঁ তো মই দেৰগাঁও যাওঁ এই যোৰহাটে য'তে ত'তে থাকোঁগৈ আৰু মানে আগত ইমান ঘৰত নাথাকোঁ অকল ঘূৰিয়ে ফুৰোঁ তাৰপিছত এতিয়া বিয়া পতাৰ পৰাহে ঘৰত সোমাইছোঁ আৰু ঘৰত আছোঁ বৰ্তমান নহ'লে এতিয়াও নাপালেহেঁতেন মোক মই জড়িত ব্লগ দি থাকিলোঁহেঁতেন পুৰা তো এই ব্লগটো দিয়াৰ পিছত যিয়ে নহওক ন তেতিয়া দিব পাৰোঁ ন বনাবলৈ মোৰ তেতিয়া এটা মন আছিলে মোৰ ড্ৰিম আছিলে এটা যে মই ব্লগ বনাম এটা টাইমত মই যিয়ে নহওক মোৰ ছাবস্ক্ৰাইবাৰ ওপৰত ইমান হেৰি নাই মই এটা টাইমত মই মনত ভাবিছিলোঁ যে ভিডিঅ' বনাম মই এদিন তো বনাই আছোঁ এতিয়া বৰ্তমান আজি সৰু ফেমিলি এদিন ডাঙৰ ফেমিলি হ'ব ন এদিন হ'লেও এদিন কৰিমেই আপোনালোকে ছাপোৰ্ট কৰিলে হ'ব ন আমিতো অকলে নোৱাৰোঁ আমি যিমানখিনি পাৰিছোঁ কৰিছে আপোনালোকৰ কাৰণে যিমান কষ্ট কৰিব লাগে আমি কৰিম তো আপোনালোকে খালি ছাপোৰ্টটো অলপ শ্বেয়াৰ কৰক অলপ শ্বেয়াৰ কৰি দিলে আপোনালোকৰ একো নাযায় ন হয় নাই অলপতো শ্বেয়াৰ কৰি দিব পাৰিম মন কৰিবা বাকীখিনি তুমি কোৱা তুমি কোৱা ষ্টাৰ্ট দিছিলে নহয় তাৰপিছত এনেকৈ আহিলোঁ তাৰপিছত চিনি নাপাওঁ তাৰপিছত ই ফোন কৰিলে যে বোলে তুমি বোলে আমাৰ ঘৰ পাৰ হৈ গ'লা হা মই তাৰপিছত আকৌ ঘূৰি আহিলোঁ মানে অহা নাই কিবা শিৱ মন্দিৰ এটা আছে শিৱ মন্দিৰ সেইটো ৰখিলোঁ মানে ভাবিছিলোঁ কোনফালে যাওঁ তাৰপিছত ই পিছ চাইড বেক চাইডৰ পৰা আহিছে শিৱ মন্দিৰটো তাৰপিছত পিছ চাইডেদি আহিলে মানে মাতিছে মই গম নাপাওঁ আহিছে ইমান ওখ নহয় মোতকৈও ওখ ময়ো ওখ কিন্তু মোতকৈও বহুত ওখ তাৰপিছত মই এনেকৈ ওপৰলৈ মই কৈছোঁ বোলো তুমি নেকি তাৰপিছত বোলে অঁ মানে মই মাস্ক লগাই আছোঁ মই ধৰিব পৰা নাই মানে ভালকৈ আগতে দেখাও নাই যে সেয়াটো অকণমান ল' মনত নহ'লে চিনাকি মানুহৰ চকুকেইটা দেখিলে চিনি পোৱা যায় ন কোন হয় কিন্তু মই তেতিয়া চিনিও নাপাওঁ তো কোন হয় মই তুমি নেকি তাৰপিছত অঁ তাৰপিছত এনেকৈ অকণমান দূৰ আগলৈ গ'লোঁ তাৰপিছত সন্ধিয়া হ'লেই 4:30 বাজিলে বস্তু খুৰাহঁতৰ ঘৰততো কথাটো বেয়া হ'ব আৰু সাধাৰণতে মানে গাঁৱৰ মানুহৰ ল'ৰা এটা ছোৱালীজনী লগ কৰিলে বহুত ভাল পাব কিবা কিবি বুলি ভাবে তো আমি ফ্ৰেণ্ডহে আছিলোঁ তো সেইটোৱে আৰু তাৰপৰা মানে কি হ'ল কি আছিলে তাৰপৰা গৈ তাৰপৰা দুটা এইফালে আহিলোঁ বোলে মই চানা ভাগ কিনিলোঁ আৰু আমাৰ মাক মাতি থৈ গৈছে নহয় মোক কৈছিলে যে কিবা কৈছিলা জিত আছে কি বোলে মই তোমালোকৰ ঘৰত কোনবোৰ আছে বোলে মা বহি আছে মোক বোলে মইতো মাতি থৈ খাবা তাৰপিছত কৈছিলে বোলে চামচোন দম আছে মই কৈছে খুৰি বহিছে তেতিয়া চানডে আছিলে দেওবাৰ তেতিয়া মানে এতিয়া দেউতা হ'ব ইয়াৰ বাপেকেজনে কৈছে দেই ভালকৈ যা বোলে এনেকৈ বুলি কৈছিলে কিন্তু মানে চিনি এতিয়া গম নাপায় যে সেইজনী ছোৱালী মই বোলে তাৰপিছত এনেকৈ গ'লোঁ গৈ পেলাই নৈ কাষলৈকে থৈ লৈ পেলাই মোক চানা দুভাগ দিছিলে নে 4 ভাগ দিছিলে মোৰ ভণ্টিয়া মই দুভাগ দিছিলে তাৰপিছত মই ইমান কেঁচা চানা নাখাওঁ ভাল নাপাওঁ
হ'লেও দিলে মই ভণ্টিকে দিলোঁ ন ভণ্টি দিলে তাৰপিছত ককাকো লগ পালোঁ কিন্তু ককাই একো নকৰিলে ধৰিব নোৱাৰিলে মই মাছ চাছ লগাইছিলোঁ তাৰপিছত গ'লোঁ তাৰপিছত ৰাতি এনেকৈ কথা পাতিছিলোঁ তাৰপিছত কথা পাতোঁতে আৰু মানে গৈ মানে ৰিলেশ্যনত আহি গ'লোঁ এটা দিনত ফাৰ্ষ্ট মানে দিনত লগ পালোঁ ৰাতিলৈ ৰিলেশ্যনত আহি গ'লোঁ তো এনেকৈ ৰিলেশ্যনত আহি মানে কি ক'ম ফাৰ্ষ্ট দিনাই থাকি ছেকেণ্ড দিনা থাকি 4 নম্বৰ দিনাখনে আমাৰ বিয়া হৈছোঁ ন আপোনালোকে ট্ৰাষ্ট নকৰিব বিশ্বাস নকৰিব যে আমাৰ 4 দিনৰ ৰিলেশ্যনশ্বিপত আমি এতিয়া বিয়া পাতিলোঁ বুলি কোনো বিশ্বাস নকৰিব কিন্তু অলৰেডি 4 দিন আপোনালোকক কেনেকৈ মানে বিশ্বাস কৰিব 4 দিনত মানে চিনাকি বুলি নহয় মানে আগৰ পৰাই নম্বৰ আছে কিন্তু মানে আমি ইমান মানে কথা চথা নাপাতো ফ্ৰেণ্ডহে আৰু হোৱাটছএপৰ কিমান নম্বৰ থাকে আৰু আগতে ছোৱালী বা ল'ৰা জীৱনত নোৱাৰে তেনেকুৱা নম্বৰ এটা যে 4 দিনৰ ৰিলেশ্যনশ্বিপটো যে বিয়া পাতিম বুলি মই ভবাও নাছিলোঁ তাৰপিছত আমাৰ বিয়াখন মানে এক্সিডেণ্টলি হৈছিলে আমাৰ মানে ইমান পাতো বুলি পতা নাছিলোঁ তো সেইটো কথা নেক্সট ভিডিঅ'ত আপোনালোকক ক'ম আপোনালোকে যদি সেইটো পাৰ্ট বিচাৰে পাৰ্টটো তো তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব ন